নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই বিদ্যুৎ বুবুলে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মহাপ্ৰভু গৰখীয়া গোসাঁই থানৰ পৰা। তো চাই থাকক। তো এনেকৈ আজি হৈছে এইৰ জন্মদিন তথা আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰো জন্মদিন। তো সেই ক্ষেত্ৰত আজি গৰখীয়া গোসাঁই থানত ভক্তৰ ভিৰ দেখা পাইছে আপোনালোকে। এইফালে যে আপোনালোকে দেখিছে, এইফালে চাকি বন্তি জ্বলোৱা ঠাই। ইয়াতে চাকি বন্তি জ্বলাই আপোনালোকৰ মনৰ কামনাবিলাক পূৰণ কৰিব পাৰে। আৰু এতিয়া তাই হাতত চাকি বন্তি প্ৰসাদ লৈ কিনে জ্বলাবলৈ আগবাঢ়ি আছে। আৰু বন্ধুসকল, তাইৰ আজি বাৰ্থডে কাৰণে তাই একদম চাদৰ মেখেলা পিন্ধি একদম ৰেডি হৈ আছে। চাওক কিমান ধুনীয়া লাগিছে। যদি ভাল লাগিছে আপোনালোকৰ তেতিয়াহ'লে কমেণ্ট এটা কৰি দিব কেনেকুৱা লাগিছে তাইক। আৰু এইফালে তাই চাকি জ্বলাইছে, ধূপ পেকেট খুলি আছে, তাৰপিছতে কিবাকিবি আছে, তাতে চাকি আছে আৰু প্ৰসাদ কিবাকিবি এনেকৈ চাকিটো জ্বলাইছে। তো চাকি জ্বলাই এতিয়া ভিতৰত প্ৰসাদ খাব আৰু প্ৰণাম ল'ব। আৰু এতিয়া তাই চাকি জ্বলাই এতিয়া মেইন যিখন গেট, মানে প্ৰথম দুৱাৰ, মুখ্য দুৱাৰ, তাৰ তলৰ ফালে এনেকৈ গৈছে। ভিতৰত সোমাব তাই, মই নোসোমাওঁ বাৰু, তাই ভিতৰত সোমাব। আৰু বন্ধুসকল, এতিয়া তাই ভিতৰত সোমাইছে। ভিতৰত মানে য'ত মানে আমাৰ মেইন ভগৱানৰ আৰাধনা কৰা হয়, য'ত ভক্তি কৰা হয়, চ' তাত সোমাইছে। আৰু এইখন নতুনকৈ গেট বনাই দিছে, মুখ্য দুৱাৰখন অলপ ধুনীয়াকৈ বনাইছে নতুনকৈ, চাওক। আৰু বন্ধুসকল, এতিয়া মই মন্দিৰৰ ভিতৰৰ পৰিৱেশখিনি দেখাম, কিমান ধুনীয়া হয়। চ' আপোনালোকে চাই থাকক। ভিতৰৰ পৰা তাই আহিয়ে মোক নিৰ্মালি পিন্ধাই দিলে এনেকৈ। চ' ভাল লাগিল, মনটো পবিত্ৰ লাগিল। আৰু বন্ধুসকল, আপোনালোকে দেখা পাইছে এইটো গৰুড় মন্দিৰ বুলি লিখা আছে। আৰু ইয়াৰ সন্মুখতে আচলতে ভগৱান শ্ৰীকৃষ্ণৰ সন্মুখত যি গৰখীয়া গোসাঁইৰ থানত যিবিলাক অন্নপ্ৰসনৰ বাবে ল'ৰা ছোৱালীক ভাত খুৱাব লৈ আহে, অন্নপ্ৰসন কৰাবৰ কাৰণে, তো ইয়াৰ আগতে কৰোৱা হয়, ইয়াৰ সন্মুখত মানে। আৰু বন্ধুসকল, গৰখীয়া থানত এটা পুখুৰী আছে। পুখুৰীটো কিমান ধুনীয়া, তাতে কিমান ধৰণৰ কাছ আছে, হাঁহ আছে, মই গোটেইবিলাক দেখাইছোঁ, চাই থাকক। আৰু চাওক, এয়া বন্ধুসকল ধুনীয়াকৈ বনাই দিছে, ৰেলিং টেলিং বনাই দিছে, যাতে সৰু ল'ৰা ছোৱালীয়ে ঘপককৈ দৌৰি নাযাব নোৱাৰে, তাৰ কাৰণে। আৰু এই হৈছে জীৱ জন্তু দেখিলেই মানে মৰম কৰিবলৈ আগবাঢ়ি যায়। মানে তাইৰ ঘৰতো আছে এনেকুৱা পোৱালি, আৰু বেলেগৰ পোৱালি পালেও মানে তাই এনেকৈ মৰম কৰি ভাল পায়, কিবা বস্তু খুৱাই ভাল পায়, এনেকৈ আৰু। চাওক, এতিয়া দেখাই আছোঁ বৃন্দাবন, য'ত কৃষ্ণই লীলা খেলা কৰিছিলে, দেখাই আছোঁ। তো চাওক, তাতে গোপিনী থাকিবই, তো দেখাই আছোঁ, চাই থাকক। বন্ধুসকল, যোনে যোনে আহিছে তেখেতসকলে গম পায়, এই গছডাল জোপা যে দেখিছে, মানে এই গছডাল, ইয়াতে যিবিলাক গামোচা বন্ধা আছে, এনেই বন্ধা নাই, গামোচাবিলাক বান্ধিলে মানে ইয়াতে আপোনাৰ মনৰ কামনাবিলাক পূৰ্ণ হয়। চ' আপোনালোকে আহি ইয়াতে বান্ধি যাব পাৰে। আমি আগতেই বান্ধিছিলোঁ বাৰু, যোৱা বছৰে বান্ধিলোঁ, এই বছৰ আৰু নাবান্ধো, জাষ্ট সেয়া প্ৰণাম কৰিম আৰু ইয়াৰ পৰা বিদায় ল'ম আৰু এতিয়া। আৰু এইফালে এতিয়া নিয়ম দিয়া আছে কিছুমান, মানে আপোনাৰ কিবা সোঁফালৰ পৰা 7 পাক ঘূৰিব লাগে, কিবা এনেকুৱা কিবা কিবি নিয়ম আছে। পূজাৰী আছে ইয়াতে, পূজাৰীয়ে বুজাই দিয়ে। তাই এতিয়া প্ৰণাম কৰিলে আৰু এতিয়া ইয়াৰ পৰা গুচি যাম, ইয়াতে প্ৰণাম কৰিলোঁ। আৰু বন্ধুসকল, মন্দিৰৰ পৰা আহিলোঁ, মন্দিৰৰ গৰখীয়া মন্দিৰৰ পৰিৱেশটো আপোনালোককতো দেখালোৱে। মন্দিৰৰ পৰা আহি এতিয়া মানে ক'ত যাম, কি কৰিম ভাবি আছিলোঁ, তো ঘপককৈ চিনেমাখনৰ টিকেট বুক কৰিলোঁ। আৰু কোনখন চিনেমাৰ টিকেট বুক কৰিলোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, হয় অসমীয়া নতুন চিনেমা ব্লু ফিল্ম, হিমাংশু প্ৰসাদ দাসৰ। তেখেতৰ চিনেমাখন চোৱা নাছিলোঁ, মানে ট্ৰেইলাৰটো চাওঁ লাগি আছিলে, আহিব পৰা নাছিলোঁ। চ' এতিয়া গৈ আছোঁ বঙাইগাঁৱত মোৰ পিছত তাই ড্ৰেছ সলাই একদম ঘৰত ৰেডি চিনেমা চাবৰ কাৰণে। ড্ৰেছটো সলাইছে বাৰু, এতিয়া মেছেজতো ব্যস্ত হৈ আছে, কাৰণ তাইৰ আজি জন্মদিন, গতিকে চবেই মানে বাৰ্থডে উইচ কৰি আছে। চ' সেইকাৰণে তাই অলপমান বিজি আছে এয়া। তো এতিয়া গৈ আছোঁ, চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব। আৰু ফিল্মখন চাই কেনেকুৱা পালোঁ, কেনেকুৱা লাগিল, গোটেইবিলাক ক'ম শেষত, ভিডিঅ'টো চাই থাকক। বন্ধুসকল, গৈ আছোঁ বঙাইগাঁও ইউনিভাৰ্চেল চিনেমা হল, নতুনকৈ বনাইছে, নতুন এটা এক্সপিৰিয়েঞ্চ হ'ব। চ' গৈ আছোঁ এতিয়া, মানে বৰষুণ দিওঁ অৱস্থা,
কি কৰা যায় উপায় নাই, তথাপিও যাব লাগিব। বৰষুণত তিতি হ'লেও যাম, যিহেতু টিকেট আগতে বুক কৰি লৈ এতিয়া গৈ আছোঁ। আপোনালোকে চাই থাকক কেনেকুৱা পৰিৱেশ কি হয়, গোটেইবিলাক দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ইয়াৰে ভিতৰত সোমাইছোঁ, ভিতৰত সোমাই টাইম হোৱা নাই, ইয়াতে বহি আছোঁ। মোৰ ওপৰত এই পোষ্টাৰখন লগা আছে আৰু এইটো অডিট্ৰি, ইয়াৰে ভিতৰত মানুহবিলাক সোমাইছে। এতিয়া সোমাম আমি। আমি এতিয়া ভিতৰত সোমালোঁ, ভিতৰত সোমাইছোঁ। ইমান ধুনীয়া বুলু বুলু হৈ আছে, মানে চব নীলা। এইফালে চাওক, চব মানে মানুহবিলাক আহি আছে। আৰু বন্ধুসকল, চিনেমাখন সঁচাকৈ মানে প্ৰশংসনীয়, মানে প্ৰশংসা কৰিব লাগিবই। সেইকাৰণে মানে খুব এটা ধুনীয়া মেছেজ দিছে চিনেমাখনে। আপোনালোকেও চাব চিনেমাখন। আৰু যোনে যোনে চোৱা নাই, এটা অনুৰোধ, আপোনালোকে অকলে যাওক, চিনেমাখন চাওক। আৰু লাষ্টৰ যিটো এণ্ডিং মানে এনেকুৱা খাটাৰনাক এণ্ডিং, মানে আৰম্ভণিতে অলপমান হাঁহিলোঁ, অলপমান এনজয় কৰিলোঁ। এণ্টাৰটেইনমেণ্ট আছিলে, বহুত এণ্টাৰটেইনমেণ্ট কৰাইছে। আৰু শেষত মানে চকু পানী ওলাই গৈছে। ত' আপোনালোকে চাওক, হিমাংশু প্ৰসাদ দাক মানে চেলুট জনাইছোঁ এনেকুৱা এখন অসমীয়া চিনেমা বনোৱাৰ কাৰণে। চ' আপোনালোকেও চাওক, আহক বুলু ফিল্ম চাওক, আৰু নতুন নতুন এটা এক্সপিৰিয়েঞ্চ লওক। এটা মানে বুজি পাব, আপোনালোকে চালে গম পাব। মই কৈ মানে ভাষাৰে বুজাব পৰা নাই, আপোনালোকে চাব। ত' আজিলৈকে মানে বাই বাই।